মানুহে যে কয় যেনেকুৱা কৰ্ম তেনেকুৱা ফল, তো সেইটো কথাৰ মানে আজি প্ৰমাণ হৈ গ'ল। যেনেকুৱা কৰ্ম তেনেকুৱা ফল, আপুনি যেনেকুৱা কৰ্ম কৰে আজি পিছলৈকে আপুনি তেনেকুৱা ফল পাব। তো সেইটো কথাৰ আজি প্ৰমাণ হৈ গ'ল। তো সেইটো কথাৰে মই ইয়াত মানে বৰ্তমান আপোনাৰ কাহিনী মই এটা কৈ আছোঁ, আপোনালোকে ভালদৰে শুনিব। মই কৈ আছোঁ তো মানে এদিন মানে এজন মাছমৰীয়াই মানে সাগৰত মাছ মাৰে যে, মাছমৰীয়াই মানে সাগৰত মাছ মাৰিব গ'ল। যেতিয়া সাগৰত মাছ মাৰিব গ'ল মানে মাছ মাৰি থাকোঁতে এটা মানে ডলফিঙৰ পোৱালি এটা পালে, সৰু বাচ্ছা এটা পালে আৰু ডলফিঙৰ। ডলফিন চাৰ্ক বুলি যে কয়, চাৰ্ক ডলফিঙে দিয়ক, ডলফিন বুলি ক'লে সকলোৱে বুজি পাব। মানে ডলফিঙৰ পোৱালি এটা মানে তেওঁ মানে মাছ মাৰি থাকোঁতে পালে, পোৱালিটো পালে উদ্ধাৰ হ'লে। কিন্তু সেই মানুহজন ইমানে ভাল আছিল যে মানে বহুতে কি কৰিব, আমাৰ মানুহে কি কৰিব, কিছুমান মানুহে যদি ডলফিন পোৱালি পাই যায়, জানে যে ডলফিন বহুত মূল্যৱান প্ৰাণী, লগ মানে বেছি দিব নাইবা মানে লৈ যাব ঘৰত, বা নাখায় বাৰু মানে ডাঙৰ বা কাৰোবাৰ তাত বেছি মূল্য পালে মানে জানে যে ডলফিন বহুত মূল্যৱান প্ৰাণী, সেইটো কৰিব। কিন্তু সেই মানুহজনে কি কৰিছে, ডলফিনটো মাছ মাৰোঁতে পাইছে হয় ঠিক, কিন্তু ডলফিনটো তেওঁ ঘৰকো নানিলে, এৰি দিলে। মানে ডলফিনটো তেওঁ এৰি দিলে, মাছ মাৰি আৰু ডলফিনটো পালে তেওঁ, কিন্তু ডলফিনটো পোৱাৰ লগত তেওঁ মানে এৰি দিলে। যেতিয়া এৰি দিলে তেতিয়া গ'ল সেনেকৈ। তাৰে কেইবছৰমান পিছত সেইজন মানুহে মানে সাগৰৰ তলত চুইমিং কৰি মানে সাঁতুৰিব, সাঁতুৰি যায় সাগৰৰ তলত, মানে এই অক্সিজেন চিলিণ্ডাৰ লৈ যায়, মানে লাইফ জেকেট মানে সাগৰৰ তলত যায় সাঁতুৰি যায়, মানে তাতে ভিডিঅ' কৰে যায় সেনেকুৱা আৰু। তেওঁ গৈছিল, যাওঁতে পুৰা তললৈকে গৈছিল, এটা মানে ডাঙৰ চাৰ্ক, মানে সেই ডলফিনটোৱে ডাঙৰ হ'ল, মানে তেওঁ সৰু থাকোঁতে লাগ পাইছিল মানুহজনক, তো ডাঙৰ হ'ল ডলফিনটো ডাঙৰ হৈ যেতিয়া এই মানুহজন দেখা পালে আহি আছে, তো এই মানুহজনে আকৌ সেই ডলফিনটো দেখা পাই ভয় লাগি গৈছে, যে ডলফিনটো আহিছে নিশ্চয় মোক খাব। ডাঙৰ বিশাল ডলফিন, মানে ডাঙৰ হৈ গ'লতো, বিশাল মানে ডলফিন, ভাবিছে যে আহিছে মোক খাব। তো এতিয়া মানে ডলফিনটো এনেকুৱা চমৎকাৰ কৰি দিলে, সেই মানুহটোক নাখালে। ডলফিনটো এনেকুৱা কাম কৰিলে, 20টামান ডলফিন লৈ তেওঁৰ মানে খাৰু চাইড ঘূৰি তেওঁক এনেকুৱাকৈ কৈছে যে আপুনি যে সেইদিনা মোক এৰি দিছিল জালৰ পৰাই, তো আজি তাৰ বাবে মই আপোনাক ধন্যবাদ দিছোঁ, মানে এই চিষ্টেমৰ কথাটো কৈছে। আৰু লাষ্টত সেই মানুহজনক ডলফিনে মানে বচাই দিলে সাগৰৰ তলত। যেতিয়া তেওঁ একোৱে নকৰিলে, ভাবক আপুনি সাগৰৰ তলত আছে, বহুত তলত, যিটো পটককৈ উঠি অহাটো অসম্ভৱ, আৰু 20-25টা ডলফিন আপোনাৰ চকুৰ আগত, আপুনি ভয় লাগিব নালাগিব? লাগিব, ভয় কিয় নালাগিব? মানুহটো ডলফিন খাই পেলায়, কিন্তু সেই মানুহজনক নাখালে। সেই মানে ডলফিনটো সেইটো কথা এতিয়াও মনত ৰাখিছে যে এই মানুহজনে মোক একদিন বচাইছিল, সেইকাৰণে ময়ো আজি মানে বচাই, যেনেকুৱা কৰ্ম তেনেকুৱা। তাৰে আজি উদাহৰণ দিব নোৱাৰা হৈছে আৰু গাইজ, যদি চাই কেনে গ'লে আপোনালোকে মানে